তো গাইজ ফাইনেলি আহি লগ পাই গলোহি মনোজ ভাই কি কৈ আছিলে মনোজ ভাই ও বৌ আজি কাৰ বাৰ্থডে মনোজ ভাইয়া আপোনাৰ ঘৰত আজি বাৰ্থডে খাবলৈ আহিছো বেয়া পাইছে নেকি ও বৌ কি কৈছে ইমান হাঁহি গাইজ আজি হেপী বাৰ্থডে বিশাল এইজনী মনোজ ভাই বৌ ভাল লাগিলে ঐ মনোজ ভাই আৰু দিবা নেকি এডোখৰমান এয়া গাইজ চাওক মনোজ ভাই ঘৰ হৈছে আৰু দেই আৰম্ভ ঐ বৌ ঐ দুজনী বৌ মই আজি কল যাম জানা নাই তোমালোকে মনোজ ভাই গলে গোটেই অসম হিলাই থকা যে মনোজ ভাই গলে যাম গাইজ আপোনালোকেতো জানেই মনোজ ভাই ঘৰ অসমৰ ধেমাজি ডিষ্ট্ৰিক্টৰ জোনাইত আছে আমাৰ ঘৰৰ পৰা মানে 200 কিলোমিটাৰ মান দূৰ তো সেইকাৰণে গাইজ ফটাফট ওলাব লাগিব ঐ বৌ মই তাত গৈ পিনি যে তোমালোকক হা ভিডিঅ' কল লগাই দিম হা কথা পাতিবা ভিডিঅ' কলত ঐ পলাশ ভাই কি কিনিছ বাহ তো গাইজ আহিবানে পাই গলোহি ডিব্ৰুগড় এফালে বগীবিল যায় অলপ আগত কাৰ ঘৰত যাম আমি আজি মনোজ ভাই তো চলো তো এফালে তেল দিব এটা দেখিছো ইয়াতে তেল ভৰাই লওঁ ন পলাশ ভাই 1500 টকা তেল ভৰাইছো ন দাদা তো গাইজ এটা কাৰণ হ'ল মানে বাটতে বোলে পলাশ ভাই হাগিব লাগিলে হাগিল নাই নহলে মনোজ ভাই ভালে কথা পাতিব ঠিক আছে তো এতিয়া গাইজ তো এবাৰ গাইজ হাগি মতে ফিনিশ ন পলাশ ভাই তো এবাৰ বলক জোনাই পৰা হাইও গ'লে মনোজ ভাই গ'লে ও বাপৰে এখন কি বিদেশত দেখাৰ নিচিনা গাইজ জীৱনত প্ৰথমবাৰ জোনাই গৈছো কিন্তু দেই বহুত ভাল লাগিছে ঐ অনিমেশ বগীবিল দলং আৰু কিমান দূৰ আছে পামে এতিয়া গাইজ বগীবিল ঐ পলাশ ভাই ৰখা ইয়াতে ৰখা ও মাই গড গাইজ জীৱনত প্ৰথমবাৰ আজি বগীবিল দলং আহিলো ঐ অনিমেশ আগতে আহি পাইছা নাই তুমি এই দলঙত পলাশ ভাই তই পাইছা নাই আগতে এবাৰ মই গাইজ আজিলৈকে আহি পোৱা নাছিলো আজি প্ৰথমবাৰ জীৱনত এখন বনোৱা পাই বাপৰে আকৰ দামী গাড়ী আহেচোন বাপৰে গাইজ ইয়াৰ পৰা চাওক না তল কিমান বাপৰে গাইজ বগীবিল দলঙত আজি প্ৰথমবাৰ আহিছো তো গতিকে আউ 1 2 তো এতিয়া পলাশ ভাই 4.94 কিলোমিটাৰ দীঘল হয় বাপৰে গম পালে কিমান দীঘল তো গাইজ ধেমাজি আহিলো দাদা এজন লগ পালো দাদা কেনেকুৱা লাগিলে ধেমাজি আহি মইহে আহিছো এই কমলা খাওক লগ এইফালে দাদাই পুৰা কুচিয়া বিকিছে ন দাদা কুচিয়া কিমান কেজি 500 টকা বাপৰে গাইজ একদম কুচিয়া চাওক না বাহ 1 hour later তো গাইজ এয়া দেখিছে ন ফাইনেলি মানে আহি জোনাই টাউন পাই গলো এতিয়া মনোজ ভাই ঘৰ ক'ত আছে সুধিব লাগিব মানুহক ৰ'ব তো গাইজ এতিয়া ধেমাজিত জোনাই পাই গলো দাদা উঠনি বোলে মই দিছিলো ষ্টেটাছ এটা আহি আছো বুলি সেইটো চাইছিলে ন তো ফাইনেলি লগ পাই গলো এইফালে আকৌ বৌ আছে সি ষ্টেট বেংকত কিবা বোলে পইচা উলিয়াইছে বৌ ভালনে ভিডিঅ' চাই নেকি মোৰ এতিয়া আহি পালোহি তো গাইজ এইফালে আৰু এজন ভাই লগ পালো জোনাইতে মোৰ ভিডিঅ' চোৱা নেকি তোমাৰ নামটো মোৰ নাম বৈদ্যা এই লগ পাই বহুত ভাল লাগিল দেই হেনজেক আকৌ লগ পাম অলপ পিছত তো গাইজ মনোজ ভাই ঘৰত যিহেতু কস্তুৰী আছে সৰু ল'ৰা তো কাৰণে কিবা অলপ বিস্কুটো লৈ ললো তো দাদাই বোলে ঘৰটো দেখাই দিব আমি দেখা নাই ন দাদা এইজনী মনোজ ভাই যিয়ে কস্তুৰী ৰ'ব গাইজ আহি থাকোতে এইফালে কাক লগ পালো চাওক না ৱাও মনোজ ভাই কা বেটি কস্তুৰীক লগ পালো তো গাইজ কস্তুৰীক বাটতে লগ পালো মনোজ ভাই বোলে ঘৰতে আছে ন এইটো কস্তুৰী চকলেট কাবাই দে দাদা আপুনি ঘৰটো দেখিছে ন পুৰা দেখিছো ও গাইজ তো আহি ফাইনেলি মনোজ ভাই ঘৰ পাই গলোহি এইটো নাচাৰীখন মনোজ ভাই তো গাইজ ফাইনেলি আহি পাই গলোহি মনোজ ভাই কা ঘৰ মে দাদা বহুত থেংক ইউ আপুনি মনোজ ভাই ঘৰ দেখাই দিয়া বাবে তো পলাশ ভাই মনোজ ভাই ঘৰ আহি আজি তো ইয়া চাওক মনোজ ভাই ঘৰ পালোহি মনোজ ভাই ক'ত আছে বা নাই ঘৰত তো গাইজ ফাইনেলি আহি লগ পাই গলোহি মনোজ ভাই কি কৈ আছিলে মনোজ ভাই বহি আছা এইজনী মনোজ ভাই হ'ব এইটো কিবা আনিছো দেই এইফালে আকৌ বিশ্বজিৎ ভাই কেনেকুৱা খবৰ বৰ্মন ক'ত গ'ল বৰ্মন তো গাইজ এইফালে আমাৰ বৰ্মন ভাই আজি মানে বাৰ্থডে আছে ন কাৰ বাৰ্থডে আছে ৱাও বিশালৰ বাৰ্থডে তো এইফালে আমাৰ বৌ কস্তুৰী বৌ ভাইকৰ আজি বাৰ্থডে ন এইফালে কেক আনিছে আজি মনোজ ভাই ঘৰত ফাইনেলি মানে বাৰ্থডে খাব আহি গলো হেপী বাৰ্থডে টু বিশাল এয়া গাইজ চাওক মনোজ ভাই ঘৰ তো ভিতৰত সোমাইছো ভিতৰত মনোজ ভাইৰ ৰুম এইফালে চাওক মনোজ ভাইৰ ফটো বোলে বাহ আকৌ মনোজ ভাই আৰু গাইজ এইফালে ভণ্টি এজনী লগ পালো আমাৰ বৌৰ ফ্ৰেণ্ড হয় ন তোমাৰ নামটো ৰীনা ৱাও মনোজ ভাইয়া আপোনাৰ ঘৰত আজি বাৰ্থডে খাবলৈ আহিছো বেয়া পাইছে নেকি গাইজ আজি লটপট মানুহৰ ঘৰত কেক খাব অহা নাই মানে বাৰ্থডে খাব অহা নাই মনোজ ভাইৰ ঘৰত আহিছো মনোজ ভাইৰ খুলখালিয়ৰ বাৰ্থডে খাবলৈ গাইজ আজি হেপী বাৰ্থডে বিশাল
গাইজ এইফালে একদম দিছে কেক ঐ পলাশ ভাই ঐ কেক খাই কেনেকুৱা লাগিছে এই খামহে দিয়া তো গাইজ খামে এতিয়া কেক অ বৌ আজি কাৰ বাৰ্থডে বিশালৰ বাৰ্থডে এইয়া গাইজ চাওক না মনোজ ভাই বোলে দুটা চেনেলত 1 লাখ পাৰ কৰিলে আকৌ মনোজ ভাই আৰু মনোজ ভাই বাপৰে 1 লাখ পাৰ কৰি দিছে মানে কেইবা লাখো হলে এইটো 1 লাখতহে দিয়ে কিন্তু অ মনোজ ভাই আৰু বেলেগ চেনেলত লাখ পাৰ কৰিবা নেকি কিবা মানে চিন্তা চৰ্চা চলাই আছে চলাই আছ ন তো মনোজ ভাই কথা কবই নালাগে আৰু অসম হিলাই থাকে গাইজ এতিয়া মুখখন ধুব লাগিব নহয় মনোজ ভাই ঘৰৰ টিউবেলত মুখখন ধুই লওঁ আৰু মনোজ ভাই ঘৰৰ পানী হোৱাটো বেলেগ বিশ্বজিৎ ভাই কেক খাই কেনেকুৱা লাগিলে তোমাৰ মজা লাগিছে মজা মজা লাগিলে আমাৰ ইয়াত বাৰ্থডে চলিয়ে থাকে চলি থাকে দেখি থাকো তোমাৰ কেনেকুৱা লাগিলে খাই চেলেকি আছা বাপৰে বৰ্মন ভাই তোমাৰ কেনেকুৱা লাগিলে বিৰাট ভাল লাগিল তোমাৰ বোলে বৰ বেছিয়ে ভাল লাগে সদায় সঁচাকে কিন্তু কেকটো বহুত ভাল লাগিলে মনোজ ভাই আৰু দিবা নেকি এডোখৰমান আছে নেকি মোৰ কাৰণে আছে নেকি লৈ আনিছো এডোখৰ লৈ আনা গাইজ সঁচাকে লৈ আনিলে নহয় আৰু এপিচ তো গাইজ আপোনালোকেতো জানেই মনোজ ভাই হাঁহিটোতে মানুহক মন ভুলাই দিয়ে হয় না এনেকুৱা খাতৰা হাঁহি এটা দিয়ে আকৌ বা হাঁহি আৰু বা আৰু মনোজ ভাই ডান্স এটাও আছে এইটো দিব লাগিব অলপ পিছত মনোজ ভাই এইটো কি ওলালে আকৌ পলিথিনৰ ভিতৰত এইটো প্ৰায় 5 দিন মান হৈ গ'ল বৰ্মনে এই চন্দু আহিছিল আমাৰ জাগিৰোডৰ পৰা লগৰ এজনে মানে তাৰ কাৰণে আনি দিছিলে চায়াপুং 1 বটল মানে বাকী দি খালে এইটো অলপ থাকি গ'ল মানে পাহৰি পিনে থাকি গ'ল এটা খাব পৰা অৱস্থাত নাই নেকি সম্ভৱ বেয়া হৈ গ'ল নেকি কি হৈ গ'ল অ মাই গড গাইজ চাওক না পলাশ ভাই খাবি নেকি ইমান মজা গোন্ধাইছে নহয় তো গাইজ আজি সঁচাকে বহুত ভাল লাগিলে মনোজ ভাই ঘৰ জোনাইত আহি গলো তাৰ লগ পাই গলো ইমানবোৰ আপোনালোকে চিনি পোৱা মানুহ আৰু এইফালে পলাশ ভাইকো লগ পাই গলো ইয়াতে হঠাতে আৰু মনোজ ভাইকো লগ পাই গলো আৰু তোমাকো লগ পাই গলো আৰু মনোজ ভাই বৌকো লগ পাই গলো তো হ'ব আজি ভিডিঅ'টো ইমানেই বাই বাই মনোজ ভাই যাওঁতে বগৰী দিবা নেকি অলপমান তোমালোকৰ ইমান ডাঙৰ বগৰী গছ আছে গাড়ীখননো কিয় আনিছা তাতে ভৰাই দিম চব তো মনোজ ভাইটো বৰ দয়ালু এবেগ বোলে ভৰাই দিম কৈছে ডাল চাল কাটি ভৰাই দিম বাপৰে